বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে টেট সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ খবৰ দিবৰ কাৰণে চেষ্টা কৰিম। বিটিচি প্ৰশাসনে বিটিচিৰ অন্তৰ্গত যুৱক যুৱতীসকলৰ বাবে এক বিশেষ টেটৰ ব্যৱস্থা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে সেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে 19 জুলাই তাৰিখৰ প্ৰতিদিন কাকতত প্ৰকাশিত এই বাতৰিটো মন কৰকচোন। ডিচেম্বৰৰ ভিতৰত বিটিআৰৰ বাবে বিশেষ টেট অনুষ্ঠিত হ'ব। প্ৰমোদ বড়ো মহাশয়ে তামোলপুৰৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু তাত তেখেতে বিটিআৰৰ বাবে এক বিশেষ টেটৰ কথা ঘোষণা কৰিছে। ইয়াতে চাওক কথাখিনি। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পুনৰ কয়, উচ্চতম ন্যায়ালয়ৰ সন্মতি লাভ কৰাৰ পিছত বিটিআৰ বিদ্যালয়সমূহত খালী হৈ থকা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ সমান্তৰালভাৱে অহা ডিচেম্বৰ মাহৰ ভিতৰত বিটিআৰৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰ্থাৎ তেখেতে আনুষ্ঠানিকভাৱে যিহেতু কথাখিনি ঘোষণা কৰিছে, এতিয়া বিটিচি যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে ডিচেম্বৰ মাহলৈকে অপেক্ষা কৰক আৰু অপেক্ষা কৰক মানে তেওঁলোকে এতিয়াৰ পৰা পঢ়িব আৰম্ভ কৰক। যিহেতু ডিচেম্বৰত বিটিচিৰ বাবে স্পেচিয়েল টেট অনুষ্ঠিত হ'ব, তেওঁলোকে তাত অৱতীৰ্ণ হ'বৰ কাৰণে হ'ব পাৰিব। আৰু লগতে হাইস্কুল টেটৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ, তেখেতে কি কৈছে চাওক। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পুনৰ কয়, উচ্চতম ন্যায়ালয়ৰ সন্মতি লাভ কৰাৰ পিছতে বিটিআৰৰ বিদ্যালয়সমূহত খালী হৈ থকা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ লগত কোনটো আমাৰ এপইণ্টমেণ্ট জড়িত হৈ আছে? হাইস্কুলৰ যিটো এপইণ্টমেণ্টটো জড়িত হৈ আছে। গতিকে এতিয়া বিটিআৰৰ পৰা হাইকোৰ্টৰ পৰা যেতিয়ালৈকে ৰায় নাহালৈকে হাইস্কুল টেটৰ এপইণ্টমেণ্ট যে নহ'ব সেইটো খাটাং হৈছে। অৰ্থাৎ তেওঁলোকে যিমান সোনকালে হাইকোৰ্টৰ পৰা এই অৰ্ডাৰটো আহিব সিমান সোনকালে হাইস্কুল টেটৰ এপইণ্টমেণ্ট হ'ব। গতিকে এইখিনিয়ে আছিল আজি খবৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ধন্যবাদ।